এই মুহূৰ্তত ৰেচন কাৰ্ড লৈ আহি পৰিছে এক ডাঙৰ খবৰ। অসম চৰকাৰে ৰেচন কাৰ্ডক লৈ কৰিছে কেইবাটা গুৰুত্বপূৰ্ণ ঘোষণা। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ উপাৰ্জন পৰীক্ষা কৰা হ'ব। ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। কোনো পৰিয়ালৰ যদি চৰকাৰী চাকৰি আছে তেন্তে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। 4 লাখতকৈ অধিক আয় থকা লোকক স্বেচ্ছাই ৰেচন কাৰ্ড জমা দিয়াৰ আহ্বান কৰিছে অসম চৰকাৰে। কোনো ব্যক্তিৰ যদি বছৰি ইনকাম 4 লাখতকৈ অধিক হয় তেন্তে তেওঁ ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড কেৱল দৰিদ্ৰ লোকৰ বাবেহে। খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই জাননী। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থকা লাখ লাখ লোকৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। নিয়ম বহিৰ্ভূত হ'লেই বাতিল হ'ব আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভৰ বাবে হিতাধিকাৰীৰ আয় 4 লাখতকৈ অধিক হ'ব নোৱাৰিব। যদিহে কোনো হিতাধিকাৰীৰ আয় 4 লাখৰ অধিক হয় তেন্তে বাতিল হ'ব ৰেচন কাৰ্ড। যদি আপোনাৰ ওচৰে পাজৰে বা আপোনাৰ স্থানত কোনো চৰকাৰী চাকৰি থকা লোকে বা যি ব্যক্তিৰ উপাৰ্জন বছৰি 4 লাখৰ অধিক হয়, যদি তেনে ব্যক্তি ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে আপুনি প্ৰশাসনৰ লগত যোগাযোগ কৰিব পাৰে বা আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি দিব পাৰে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে নিতৌ পাই থাকা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।